যে মা এই জীৱই জন্মৰ পিছত 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত যিখিনি দুখ পাবলগীয়া হয় সেই বিষয়ে তুমি শুনা পঢ়িবাক দেও তাক গুৰুৰ গৃহত নপঢ়িয়া খেলি খেলি ফুৰয় সতত এই 5 বছৰ পৰা 10 বছৰৰ ভিতৰত ল'ৰা ছোৱালীক পঢ়িবলৈ দিলে পঢ়া শুনা নকৰি খেলা ধূলা কৰাত বেছি গুৰুত্ব দিয়ে দেখিয়া গুৰুৱে আনি ধৰিয়া কোবাই আকাশ পাৰিয়া দুখে ধনলে যুগল যায় যেতিয়া গুৰুৱে তেওঁক কোবাই তেতিয়া তেওঁ এটা দণ্ডই এটা যুগৰ সমান তেওঁ মনত অনুভৱ কৰে অৰ্থাৎ দুখৰ ৰাতি নোপোৱাই বুলি কয় যে দুখত পোৱা সময় দুখ পোৱা সময়টো বৰ দীঘলীয়া যেন লাগে এহিমতে আনো নানা দুখক পাৱই অনন্তৰে আশীকাৰৰ দুখ নকৰে এই ধৰণে তেওঁ নানান ধৰণৰ দুখ কষ্টৰ মাজেদি যৌৱন প্ৰাপ্ত হয় তাকো মনোবাঞ্ছিত নপায় দুৰাচাৰ উঠে মহাক্ৰোধ শোক লভয় অপাৰ যৌৱন কালতো কিছুমান মনৰ বাঞ্ছিত ফল নোপোৱাৰ কাৰণে নানান ধৰণৰ ক্ৰোধ তেওঁ আহি পৰে দেহে সমে ক্ৰোধ অভিমানক আহি যায় ভূঞা কামা কুৰণিকে সুখ শান্তি নাই যে ক্ৰোধ বাঢ়ি যোৱাৰ লগে লগে তেওঁ কামনা বাসনা বাঢ়ি যায় আৰু সুখ শান্তি নোহোৱা হয় পৰে সমে আপোনাৰ বিনাশক প্ৰতি কৰয় বিগ্ৰহ মহা অধম দুৰ্মতি এই ধৰণে পৰৰ লগত তেওঁ নানান ধৰণৰ বিনাশ আহি যোৱাৰ কাৰণে অধম দুৰ্গতি নানান ধৰণৰ মনত বেদনাই আহি ঠাই ধৰে পঞ্চভূত নিৰ্মিত দেহক বুলি মূৰ এই পঞ্চভূতৰ দেহটোকে মূৰ বুলি ভাবে তাৰ অৰ্থে ৰাতি দিনে কৰে কৰ্মভূৰ আজি আমাৰ প্ৰত্যেকৰে সেইটোৱে হৈছে আমি এই নিজৰ দেহটোকে আত্মা বুলি ভাবো আৰু ভাবি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে কেৱল দেহৰ সুখ শান্তিৰ কাৰণে ইন্দ্ৰিয় সুখ শান্তিৰ কাৰণে আমি কৰ্মব্যস্ত আৰু ইষ্ট মিত্ৰ কুটুম্ববিলাকৰ কাৰণে আমি কৰ্মব্যস্ততাত আমি ব্যস্ত হৈ যাওঁ সেইকাৰণে আমাক গুৰুজনে কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা প্ৰাণ কৰিলে হৈ গ'ল তাহাঁতৰ মাজত তুমি যিটো শৰীৰৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে জন্মৰ পৰা আজিলৈকে আবদ্ধ হৈ আছা মই ওলাই যোৱাৰ পিছত তোমাৰ সেইটো ফললৈ ৰূপান্তৰিত হ'ব তুমি সেই কথা নাজানা ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব ধৰিব মই ওলাই যোৱাৰ পিছত তুমি যাক ইষ্ট মিত্ৰ বুলি ভাবিছিলা তোমাক দেখিলে গা ধুব লাগিব বুলি তোমাক চাব লাগে এনেভাবে যদি পুমহীয়া ৰাতি 12 বজাত যদি আপোনাৰ দেহৰ পৰা যদি আত্মা ওলাই যায় মাঘমহীয়া ৰাতি 12 বজা 1 বজাত যদি আত্মা ওলাই যায় ওচৰৰ আপোন মানুহজনেও লেপৰ তলৰ পৰা আহি চালে গা ধুব লাগে বুলি লেপৰ তলৰ পৰা নোভা ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন এতিয়া তোমাৰ কি হ'ব কাষ্ট যেন থাকিব মাটি বেপৰীয়া হেন দেহ আপোনাৰো মুলাকি লাগিয়া মই ওলাই যোৱাৰ পিছত তুমি কাক কৰাতি কৰি থাকিবা সেইটো দেহকে মোৰ দেহ বুলি অভিমান নকৰিবা একেচৰে আহিলা যাই বাহা একেচৰ লগত সহায় কোনো নহব গতিকে তুমি দেহকে আত্মা বুলি ভাবি আত্মাক যাতে আহাৰ নিদিয়া কৰি নাথাকিবা আজি আপোনালোকে ইমান সময় আত্মাক আহাৰ দি আছে আত্মা যেতিয়া সন্তুষ্ট হ'ব আত্মা যেতিয়া আনন্দিত হ'ব চেহেৰা এনেই ভাল হ'ব যাৰ হৃদয়ত আনন্দ থাকিব তাৰ চেহেৰা তাৰ কোমলীয়তা তাৰ পৰমায়িক বাঢ়ি যাব বুলি কৈছে A merry heart good like a medicine a broken heart break the bone যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব আয়ু বঢ়াই দিব কমনীয়তা বঢ়াই দিব যাৰ হৃদয়ত দুখ বেদনা ভৰি যাব কি আৰু কি মোক পাব হাড়লৈ
গতিকে আমি মনৰ আহাৰ আমি যাতে দিবৰ কাৰণে সজাগ হ'ব লাগিব। গতিকে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কৰিলে আত্মা পৰিপূৰ্ণ হয়। মন পূজাৰ আনন্দ থাকিব, তাৰ চেহেৰা এটি ভাল পাৰিব। আৰু যাৰ মনত সদায় দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ খালো চেহেৰা ভাল নহয়, হাড়লৈকে শুকাই যাব। গতিকে আমি মনৰ আহাৰ দিব পৰাকৈ নীতিবিলাক ৰাখিব লাগে। গুৰুজনে কৈছে তুমি ৰাতিপুৱা শুই উঠি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিবা, তাৰপিছতে ভূত যজ্ঞলৈ আগবাঢ়িবা। বিষ্ণু যজ্ঞ মানে ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰ প্ৰাৰ্থনা কৰি মনটো ভাল কৰি লোৱাৰ পিছতে পঞ্চভূতৰ দেহাটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ এতিয়া বহুতে এই দৰ্শনটো নাজানি মুখখন ধুয়ে চিধাই ভূত যজ্ঞ লাগি যায়। আমাৰ বহুত মানুহে মুখখন ধুয়ে লাল চাহ একাপ নাখালে নহয়, বুজিছা, তামোল এখন নাখালে নহয়, চেদা আপেল নাখালে নহয়। এয়া আপুনি কাৰ বলি হৈছে? মনৰ বলি হৈছে। আপুনি দুৰাচাৰ মনৰ কবলত পৰি নীতি ভংগ কৰিছে। নীতি ভংগ কৰা মানুহে কেতিয়াও শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে, আয়ু বৃদ্ধি কৰিব নোৱাৰে। গতিকে ভাগৱত শুনি আমি নীতি সদাচাৰ মানিবলৈ যত্ন কৰিব লাগে। 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই সদাচাৰবিলাক আমি জানিব লাগে। আমাৰ এতিয়া বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰি গুলিয়ে আৰু একদম খাই গৈ চিধা ঢপংকে কৰি দিব। কোনো বিচনাখন পাই থোৱা আছে, আঁঠুৱা টুকি থোৱা আছে। কিন্তু আমি কেনেকৈ শুব লাগে মানুহজনে কৈ দিছে। দুঃস্বপ্ন নাশন কিন্তু মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰি কীৰ্তন। আপোনাৰ কেতিয়াবা ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, সাংসাৰিক জীৱন, যুগ্ম জীৱনত কিবা সমস্যাই আপোনাৰ এনেকুৱা জৰ্জৰিত কৰে, টোপনি নাহে, ছাতি ফুটি লাগি থাকে। এনেকুৱা সমস্যাৰ যদি সন্মুখীন হয়, আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান দিহানাম, যিমান বৰগীত চব গাবলৈ যত্ন কৰে, লগে লগে টোপনি আহি যায়। আমাৰ বহুতে উঠিবই নাজানে, সাৰ পালে চকু মোহাৰি একদম কামৰ ধান্দাত জপঙে নামিয়ে। এইটো অভ্যাস আছে যে এৰিব দেই। আপুনি সাৰ পাই তেওঁ থকা জেগালৈ হাত দুখন লৈ যাব। তেওঁ কৈ আছে সমস্ত ভূতৰে মই আছো হৃদয়ত। আপুনি কওক প্ৰভু তোমাৰ কৃপাতে সাৰ পাই উঠিব, নহ'লে কিছুমানে সাৰেই নাপায়। মই যে সাৰ পাইছো, গতিকে তোমাক মই জনাইছো, আজি দিনটো তুমি মোৰ সুমংগলে পাৰ কৰি সমস্ত কৰ্ম আঁচনিখিনি সফল ৰূপায়ণৰ ক্ষেত্ৰত তুমি কৃপা দৃষ্টি কৰিবা। আৰু তোমাৰ ভক্তৰ সান্নিধ্যত, সাধু মহন্তৰ সান্নিধ্যত তোমাৰ অমৃতময় কথা শুনি মই যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ, তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিবা। সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিছো কৃষ্ণ, এই বুলি আমি উঠি আহিব লাগে। তেতিয়া লগত ভগৱন্তৰ লাগি এই নিয়মবোৰ নজনাৰ কাৰণে আজি আমাৰ বহুতৰ জীৱনলৈ দুখ কষ্ট নামি আহিছে। আমি নিজেই মনৰ কামনা পূৰণ কৰিবলৈ যাওঁ। ভগৱন্তই কৈছে নহয় নহয়, তুমি অকাম, মই পূৰ্ণ কাম, তুমি পৰতন্ত্ৰ, মই স্বতন্ত্ৰ। তোমাৰ মনৰ কামনা মইহে পূৰণ কৰিম, মোক অৰ্পণ কৰি কৰিবলৈ শিকা কামবিলাক। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণক অৰ্পণ, দেৱে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। মই নিমিত্ৰহে, তুমি কৰাই চাব, তুমি এই কামখিনি মোক সফল কৰাই কৰিব। তেওঁ দায়িত্ব লৈ ল'ব। আপুনি নিজেই কৰি কৰি গ'লে সুখ বিচাৰি পাব, দুখৰ কৰি দুখ। গতিকে এই ভাগৱতৰ নীতি আদৰ্শৰে যাতে আমি জীৱন শৈলী আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। এতিয়া কৈছে যে পঞ্চভূত নিৰ্মিত দেহক বুলি মোৰ, কাগপথে ৰাতি দিনে কৰে কৰ্ম ভূৰ, নকৰে মুহূৰ্ত ভক্তি নাহি সাধুৰ সংগ, দুজনৰ সংগে মাত্ৰ কৰে ৰংগ ধংগ। আজিৰ দৰে সাধুৰ সংগ নলয়, দুষ্টৰ লগত ৰং ধং কৰি জীৱনটো আগুৱাই নিয়ে। কৃষ্ণ উদৰক মাত্ৰ সুখে সৰ্বক্ষণ। ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে আমাৰ বহুত মানুহ ব্যস্ত হৈ থাকে।
হেনয় অসাধু যিটো পামৰ দুৰ্যোগ সেইবিলাক অসাধু আৰু দুষ্ট পামৰ যেই যাই কাৰো পথে কৰিলে আশ্ৰয় তেবে পুনৰপি ঘোৰ নৰকে পৰয় আপুনি যিকোনো মানুহৰ লগত সংগ নল'ব নহ'লে আপুনি নৰক মানে দুখ কষ্টৰ সন্মুখীন হ'ব আপোনাৰ কেতিয়াবা সংগ দুখে বিপদত পেলাই সেইকাৰণে ভাগৱত শুনি আপুনি সেই কাৰ লগত কথা পাতিব লাগে কাৰ লগত পাতিব নালাগে আপুনি শুনি লৈ পেলাই নিজক সজাগ কৰিব মাধৱদেৱে আমাৰ মানুহক 4টা ভাগত বিভক্ত কৰিছে অধম মধ্যম উত্তম উত্তমোত্তম আপোনাৰ ঘৰলৈ অহা অতিথিজন বা বন্ধুজন আহি যদি চিধাই পৰ চৰ্চা পৰ নিন্দাত লাগিলে আৰু জানিব আচলজন আহিব অধমে কেৱল দুখ অধম মানুহে দুখৰ কথাই যেতিয়া পাতিব আপুনি যদি বেয়া পায় বুলি ভয় ভয় কৰি থাকে আপুনি 50-50 হৈ যাব শ্বেয়াৰ হোল্ডাৰ হৈ যাব এজন অসৎ মানুহৰ লগত কথা পাতিলে আপুনি তাৰ পাপৰ বুজা পুহিব লাগিব যিটো কথা চান্দালিনীয়ে নাৰদৰ আগত কৈছে এদিন চান্দালিনী গংগাৰ পাৰে পাৰে আহি আছে কুকিলে পূজা কৰি আছে চান্দালিনী আহি ক'লে বোপা কুকিল তুমি কাৰ পূজা কৰিছা আই চান্দালিনী মই বিস্কুট কৰি শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছো শ্ৰেষ্ঠ দেৱতা সেইটো কোন বোলে ইন্দ্ৰ বুদ্ধ বাহু কৰি ইন্দ্ৰ শুনাৰ লগে লগে দুইখন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ দৌৰ মাৰি গংগা বাহিৰটো শুদ্ধ কৰিলে কিন্তু শব্দটো কাণেদি সোমাই গ'ল তাত প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি টিকা বস্ত্ৰে কৃষ্ণৰ নাম জপ কৰি আছে তেনেকুৱাতে নাৰদ আহি ওলালে আই চান্দালিনী তুমি টিকা বস্তু কি কৰিছা এই বিবাহ আজি মোৰ ডাঙৰ দুৰ্ঘটনা কি হ'ল মই গংগাৰ পাৰে পাৰে আহি আছিলো কুকিলে পূজা কৰি আছিলো কাৰ পূজা বুলি শুনিলো তেওঁ বিষ্ণু কৈ শ্ৰেষ্ঠ দেৱতা পূজা বুলি ক'লে সেইজন কোন বুলি সোধা ইন্দ্ৰ বুলি ক'লে কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ দৌৰ মাৰি বাহিৰটো শুদ্ধ কৰিলো কিন্তু কাণেদি শব্দটো গুচি গ'ল তাৰ প্ৰতিক্ৰিয়াৰ পৰা উদ্ধাৰ পাব মানে কৃষ্ণ নাম জপ কৰি আছে কি কোৱা চান্দালিনী যাক চুৰে গা ধুব লাগে যাৰ শ্বাসটো গচকিলে অপবিত্ৰ হয় যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয় তোমাক অপবিত্ৰ কৰিছে এই কথা শুনি মই আশ্চৰ্য প্ৰকাশ কৰিছো তেতিয়া চান্দালিনীয়ে ক'লে বোপা নাৰদ তুমি ঠিকেই কৈছা কিন্তু মোৰ পূৰ্ব জন্মত ভগৱন্তৰ ওচৰত এটা নিবেদন আছে আৰু নিবেদনটো তেওঁ অনুমোদন জনাইছে মোৰ নিবেদনটো আছিল প্ৰভু কৰ্মফলে তুমি যতেই জন্ম নিদিয়া কৰ্মফলে জীৱা জন্ম ভৌক সংসাৰত প্ৰভু নচাৰোপচিত তো আচৰণ তুমি মহানগৰতে দিয়া বা চহৰতে দিয়া নদী পাৰতে দিয়া বা বাগমাৰী গাঁৱতে দিয়া যতেই মোক জন্ম নিদিয়ে তাত মোৰ আপত্তি নাই কিন্তু তাতেই থাকি যাতে মই তোমাৰ নাম ল'ব পাৰো তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিবা তুমি কোৱাৰ দৰে মই কৰ্ম দুখত চান্দালিনী গৰ্ভত জন্ম ললো সঁচা কিন্তু কৃষ্ণ ঠিক পৰম দেও সংসাৰতে সাৰ পাতকি উত্তৰে মাত্ৰ নাম লৈলে যাৰ সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজয় বহুতো অধমকিটো একোৱে নুবুজয় হেন পাখণ্ডত মই কৰিলো আলাপ এতেকে সিজিল মোৰ অমুচনিপা ভাৰতটো আচৰিত হলো মই এই মুহূৰ্তলৈকে 12 বৈষ্ণৱৰ ভিতৰত মই নিজকে এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি গণ্য কৰি আছিলো কিন্তু এওঁৰ কথাই দেখোন মোক পবিত্ৰ পবিত্ৰ কৰি দিলে মই কি পাতো কি কৰি হৰিষ ধ্যাৱৈ কৃষ্ণক এক নিমিষ ভৈৰৱ পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰ কাৰীকো কৰে পবিত্ৰ মই এই মুহূৰ্তলৈকে তেওঁ নিজ জাতি বুলি ভাবি আছিলো কিন্তু চাৰিও বেদৰ তত্ত্ব হৈ আছো জানি তই সি উত্তম জাতি তই মহাজ্ঞানী তীৰ্থকো পবিত্ৰ কৰে এইটো কোনো চিত ৰূপৰ দৰ্শনে হৈ জগতৰ প্ৰবৃত্ত তোক মই এই মুহূৰ্তলৈকে নিজ জাতি বুলি কিন্তু তোৰ কথাই মোক আজি সংস্কাৰ কৰি দিলে চাৰি বেদৰ সাৰ তত্ত্ব তই জানি আছ তই উত্তম জাতি
তই মহাজ্ঞানী তোক দৰ্শন কৰিলে গতিকে আমি যিটো জাতি সৃষ্টি কৰিছো ভগৱানে আমাৰ জাতিটো কেৱল চিনি পাবৰ কাৰণে আমি সৃষ্টি কৰিছো গতিকে আমাৰ প্ৰত্যেক জাতি প্ৰত্যেক জীৱৰ নাম এটা এটা দি থৈছে আমি দেহটো চাই পেলাই জাতিটো কিহৰ কাৰণে চিনি পাবৰ কাৰণে আমি দেহটো চাইহে কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো বাঘ এইটো শিয়াল এইটো হাতী দেহটো চাইহে কওঁ এইজন মতা মানুহ এইগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এইজনী গাভৰু ছোৱালী আমি দেহটো চাইহে কওঁ দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে আমাৰ প্ৰতিটো দেহৰ একোটা একোটা নাম আছে কি কাৰণে দিছে নামটো এজন দাৰ্শনিক পণ্ডিতে কৈছে নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাক ইজনে সিজনক চিনি পাবৰ কাৰণে আমাৰ নাম এটা দি গৈছে নামটো দেহটো আত্মা নহয় আত্মা যিদিনা ওলাই যাব আপোনাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিব মানিব কাঠমাৰি কৰি থাকিব পুৰি পেলালে চাই পুতি থলে পলু পেলাই দিলে বিস্তা যেন সমৰাজে ভয় হস্তি ৰথে ফুৰয় ৰাজাক মূলাই কালে প্ৰাণ গৈলে কেহিটো কৰি হুৱে বিস্তা পলু চাই সিদিনালৈকে আমাৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী আছে এতিয়া আছেনে নাই তৰুণ গগৈ নামৰ দেশটো আছেনে নাই পুৰি পেলাব চাই হৈ গ'ল পুতি থৈছে যদি পলু হ'ল পেলাই দিলে যদি বিস্তা আমাৰ প্ৰত্যেকৰ দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহটো আত্মা নহয় কিন্তু আমাৰ বহুতে দেহকে আত্মা বুলি ভাবি দেহৰ ওপৰতে আবদ্ধ হৈ থাকে সেই কথাটো এতিয়া আমাৰ জীৱনত হৈ আছে যে কি হ'ব অসাধু মহা অসন্ত বৰ্বৰ স্ত্ৰী সমস্তৰ যেন কিৰাৰ বান্দৰ আমাৰ বহুত মানুহ স্ত্ৰী খেলাৰ পাত্ৰ হৈ যায় বান্দৰৰ নিচিনা যেনে নাচোৱাই তেনেকে নাচিব এইটো বাহ্যিকতা দেই এইটো বাহ্যিকতা আচল স্ত্ৰী হৈছে কি দেহ মতা মানুহে হওক বা মাইকী মানুহে হওক দেহক স্ত্ৰী বুলি কয় প্ৰকৃতি বুলি কয় দেহক দ্বাৰকা বুলি কয় দেহক ধাৰ্যা বুলি কয় শংকৰদেৱে মতা মানুহ মাইকী মানুহৰ কাৰণে ভাগৱত লিখা নাই হৰি হৰি বোলা পুৰুষ উদ্ধাৰা ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা বোলা স্ত্ৰী উদ্ধাৰ কৰা বুলি লিখিছে নেকি নাই কাৰণ পুৰুষ মানে জীৱৰ মতা মাইকী নাই দেহৰহে মতা মাইকী আছে সেইকাৰণে শংকৰদেৱে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈছে পৃথিৱীত কোনো গুৰু ওলোৱা নাই যি সাম্যবাদ প্ৰতিষ্ঠা কৰিছে একমাত্ৰ গুৰু সেইজনে যিজনে স্ত্ৰী পুত্ৰে কৰে যদি আমাক ভগতি তাহাকো দিবা জ্ঞান মহামতি সতত দাম্ভিকত নকহিবা ইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ গতিকে তিৰোতা মানুহ দেহটোহে মাইকী দেহটোহে মতা আত্মাৰ মতা মাইকী আত্মাৰ কি আছে সংস্কাৰ আৰু অসংস্কাৰ পুণ্যাত্মা আৰু পাপাত্মা গতিকে পুণ্যাত্মা যাৰ শৰীৰতে থাকক গাভৰু ছোৱালী দেহতে থাকক বা বোৱাৰী দেহতে থাকক মাতৃ দেহতে থাকক বা শাহু দেহতে থাকক সেইগৰাকী মানুহ ঈশ্বৰ ভক্তিপৰায়ণ হ'বই ধৰ্মৰ প্ৰতি আস্থাশীল হ'বই নামৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই আৰু যিটো পাপ আত্মা অসংস্কাৰী জীৱ ই ডেকা ল'ৰাৰ দেহতে থাকক বা মতা মানুহৰ দেহতে থাকক ই অহংকাৰী হ'বই ই অভিমানী হ'বই ই ধৰ্ম বিৰোধী হ'বই ই ভকত বিৰোধী হ'বই গতিকে আমি পাপ আত্মা নে পুণ্য আত্মা তেওঁ আচৰণৰ পৰা আমি বাছি ল'ব লাগিব এইটো আমাৰ দায়িত্ব যদি আপুনি আত্মাটো বাচিব নোৱাৰে বাছি ল'ব নোৱাৰে আপোনাৰ হয়তো ঘৰখন অশান্তিকে এটা পাপ আত্মা বা এটা অসংস্কাৰী জীৱ যদি এখন ঘৰত থাকে সি নিজেতো নষ্ট হ'বই